লাখ লাখ লোকে লাভ কৰিব 12,000কৈ টকা। দৰ্শকসকল, লাখ লাখ লোকে 12,000কৈ টকা লাভ কৰিব। কোনে কোনে লাভ কৰিব এই টকা, এই ভিডিঅ'টোৰ মাধ্যমেৰে সবিশেষ তথ্য জনাবলৈ লৈছোঁ। লাখ লাখ লোকৰ বাবে এটা সুখবৰ আছে। PM কিষাণৰ ধন লাভ কৰি থকা কৃষকৰ বাবে এটা আশাৰ বতৰা। শীঘ্ৰেই বৃদ্ধি পাব PM কিষাণৰ ধনৰ পৰিমাণ। নতুন বছৰৰ পৰা দুগুণ পৰ্যন্ত বৃদ্ধি পাব পাৰে প্ৰাপ্ত ধনৰ পৰিমাণ। পূৰ্বে মুঠ 6,000কৈ টকা লাভ কৰি আছিল কৃষকে, এতিয়া 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ। চৰকাৰলৈ এই পৰামৰ্শ কৃষি মন্ত্ৰালয়ৰ সাংসদীয় কমিটিৰ। লাখ লাখ লোকৰ বাবে এই সুখবৰ ইতিমধ্যে দিয়া হৈছে। দোকানী, ব্যৱসায়ী, উদ্যোগীৰ বাবে জৰুৰী খবৰ। ট্ৰেড লাইচেন্স পাবলৈ আপুনি এটা বিশেষ কাম কৰিব লাগিব। কিদৰে আপুনি সেৱা সেতু পৰ্টেলৰ জৰিয়তে আবেদন কৰিব জানক। দোকানী, ব্যৱসায়ী, উদ্যোগীৰ বাবে এটা ডাঙৰ খবৰ। ট্ৰেড লাইচেন্স সন্দৰ্ভত দোকানী, ব্যৱসায়ীসকলৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা অতি সহজতেই লাভ কৰিব ট্ৰেড লাইচেন্স। ইয়াৰ বাবে যাব নালাগে কাৰ্যালয়লৈ। ঘৰতে বহি সেৱা সেতু পৰ্টেলৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰে। অতি সহজতেই আপুনি অনলাইনৰ জৰিয়তে কৰ দিব পাৰে। ট্ৰেড লাইচেন্সৰ বাবে প্ৰথমতে সেৱা সেতু পৰ্টেলত যাব লাগিব আপুনি। ইয়াৰ পিছতে ক্লিক কৰক ৰেজিষ্টাৰ টেবত। ক্লিক কৰি আপুনি দিব লাগিব নিজৰ নাম, মোবাইল নম্বৰ, ইমেইল ID, ৰাজ্য আৰু পাছৱৰ্ড। ইয়াৰ পিছত লগ ইন টেবত আপুনি ক্লিক কৰিব লাগিব। লগ ইন হোৱাৰ পিছতেই ওলাই আহিব এপ্লাই অনলাইন টেব। ইয়াৰ পিছত আপুনি বিচৰা সেৱা বাছনি কৰক। যদি আপুনি ট্ৰেড লাইচেন্স বিচাৰে তেন্তে আপুনি ট্ৰেড লাইচেন্স সেৱা বাছনি কৰক। এই বাছনি কৰাৰ পিছতেই এখন প্ৰপত্ৰ ওলাই আহিব। প্ৰয়োজনীয় নথিসহ এই প্ৰপত্ৰখন আপুনি পূৰণ কৰিব লাগিব। আপোনাৰ নাম, ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছত আপুনি দিব লাগিব সেৱা মাচুল। সফলতাৰে এই কাম হোৱাৰ পিছতেই আপুনি লাভ কৰিব একনলেজমেণ্ট শ্লিপ। SMS-ৰ জৰিয়তে ধন জমা হোৱাৰ মেছেজ লাভ কৰিব। ইয়াৰ পিছতেই আপুনি লাভ কৰিব ট্ৰেড লাইচেন্স। আপোনাৰ হাতত আৰু 10টা দিন। শীঘ্ৰেই এই কাম নকৰিলে আপুনি লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন। বঞ্চিত হ'ব বহু পুৰণা হিতাধিকাৰী। এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ লৈছোঁ। অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ আহি গৈছে। 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সভা। অৰুণোদয় পাই থকা হিতাধিকাৰীসকলেও গাঁও সভাত কৰিব লাগিব আবেদন। অৰুণোদয় কোনে কোনে পাব? অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব। তালিকা সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও অৰুণোদয়ৰ বাবে বিবেচিত হ'ব। অৰুণোদয় আঁচনিত বিধৱা মহিলাক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ'ব। বিবাহ বিচ্ছেদিত মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব। যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হ'ব। যি পৰিয়ালত HIV, থেলাছেমিয়া, হিম'ফেলিয়া, চেৰিব্ৰেল পালচিক কুষ্ঠৰোগ আছে সেইসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। বৃদ্ধাশ্ৰমত থকা মহিলা, বৃদ্ধা, ভিক্ষা খুজি খোৱা লোককো অগ্ৰাধিকাৰ দিয়া হ'ব। সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাকো অগ্ৰাধিকাৰ দিয়া হ'ব। এইবাৰ বাদ পৰিব বহু মহিলাৰ নাম। উচ্ছেদিতক পুনৰ সংস্থাপন। অসমত মুছলমান বিশ্ববিদ্যালয় স্থাপন। মুছলমানৰ অধিকাৰ বিচাৰি দিল্লীত মুছাৰ উত্তাল প্ৰতিবাদ। এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ লৈছোঁ। মুছলমানৰ অধিকাৰ বিচাৰি ওলাই আহিছে এতিয়া মুছলিম ছাত্ৰ সন্থা। মুছলমানক নিৰাপত্তা প্ৰদানৰ বাবে দাবীৰে দিল্লী কঁপাইছে এতিয়া মুছলমানে। দিল্লীৰ যন্তৰ মন্তৰত মুছলিম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে স্মাৰক পত্ৰ। উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ দাবী মুছাৰ। মুছলিম স্বায়ত্তশাসিত পৰিষদৰ দাবীত উত্তাল প্ৰতিবাদ। বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা।
ডি ভোটাৰ সমস্যা সমাধানৰ দাবী বিশেষ আইনৰ জৰিয়তে নাৰীক সুৰক্ষা প্ৰদানৰ দাবী মোচাৰ মুছলমানৰ বিৰুদ্ধে হোৱা অন্যায় সংবিধান বিৰোধী আখ্যা মোচাৰ সভাপতি আশিক ৰাব্বানীৰ 5 লাখ টকালৈকে লাভ কৰিব বিনামূলীয়া চিকিৎসা আয়ুষ্মান ব্যয় বন্দনা কাৰ্ডৰ বাবে কিদৰে আপুনি আবেদন কৰিব এটা গুৰুত্বপূৰ্ণ খবৰ জানি ৰাখক 5 লাখ টকা পৰ্যন্ত লাভ কৰিব বিনামূলীয়া চিকিৎসাৰ সেৱা আয়ুষ্মান কাৰ্ডৰ উপৰিও আহি গৈছে আয়ুষ্মান ব্যয় বন্দনা আঁচনি ব্যয় বন্দনা কাৰ্ড এই আঁচনিৰ অধীনত 70 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব বিনামূলীয়া চিকিৎসাৰ সেৱা জ্যেষ্ঠ নাগৰিক থকা প্ৰতিটো পৰিয়ালে এই আঁচনিৰ বাবে আবেদন কৰক এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা কোনে কোনে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আবেদনকাৰী বয়স 70 বছৰ বা তাৰ ঊৰ্ধ্বৰ হ'ব লাগিব ধনী দুখীয়া বা মধ্য শ্ৰেণীৰ বুলি কোনো কথা নাই প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকেই এই বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব আবেদনকাৰীয়ে অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব লাগিব মোবাইল ফোনত আয়ুষ্মান এপত যাব লাগিব তাৰ পিছত বেনিফিচিয়াৰী কৰ্নাৰত যাব লাগিব আধাৰ নম্বৰৰ সৈতে হিতাধিকাৰীৰ সকলো তথ্য সন্নিৱিষ্ট কৰিব লাগিব ডিক্লেৰেশ্যন ফৰ্ম পূৰণ কৰিব লাগিব তাৰ পিছতেই আপোনাৰ আবেদন সম্পূৰ্ণ হোৱা বুলি মেছেজ আপুনি লাভ কৰিব এই কাৰ্ডৰ জৰিয়তে আপুনি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা আপুনি লাভ কৰিব আপোনাৰ PRC নাই নেকি 7 পৰা 10 দিনৰ ভিতৰতে আপুনি লাভ কৰিব প্ৰমাণপত্ৰ গ্ৰহণ কৰক সেৱা হেতু পৰ্টেলৰ সুবিধা সেৱা হেতু পৰ্টেলৰ জৰিয়তে আপুনি PRCৰ সুবিধা লাভ কৰিব প্ৰতিজন শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ PRC অৰ্থাৎ স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ নাই নেকি আজি আপুনি PRCৰ বাবে আবেদন কৰিব পাৰে 7 পৰা 10 দিনৰ ভিতৰতে আপুনি লাভ কৰিব প্ৰমাণপত্ৰ গ্ৰহণ কৰক চৰকাৰে মুকলি কৰা সেৱা হেতু পৰ্টেলৰ এই বিশেষ সুবিধা কিদৰে আপুনি PRCৰ বাবে আবেদন কৰিব পাৰে প্ৰথমতে আপুনি ফোন নং আৰু ইমেইল আইডিৰে পঞ্জীয়ন কৰক পঞ্জীয়নৰ পিছত আপুনি ক্লিক কৰক লগইন টেবত প্ৰদান কৰক যাৱতীয় নথিপত্ৰ জনজাতীয় আৰু অজনজাতীয় লোকৰ বাবে পৃথক হ'ব নথিপত্ৰ পৰীক্ষণৰ পিছত কৰা হ'ব ফিজিকেল ইনস্পেকশ্যন SMS-ৰ জৰিয়তে আপোনাক প্ৰদান কৰা হ'ব আপডেট সকলো আপডেট আপুনি SMS-ৰ জৰিয়তে লাভ কৰিব NCHSE কাৰ্যালয়ত গৈ আপুনি হাতে হাতে দিব লাগিব মাচুল সকলো প্ৰক্ৰিয়াৰ অন্তত ARTPS-ৰ পৰ্টেলৰ জৰিয়তে আপুনি ডাউনলোড কৰিব পাৰিব আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ